তুমি যদি তোমাৰ কামক চেলুট কৰা তেনেহ'লে কাকো তোমাৰ চেলুট কৰিব নালাগে। আৰু যদি তুমি তোমাৰ কামক অসন্মান কৰা তেনেহ'লে সকলোকে চেলুট কৰিব লাগিব। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। এখন ভাল কিতাপ 100 ভাল বন্ধুৰ সমান, কিন্তু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান। সফলতাৰ কাহিনী নপঢ়িবা, কাৰণ তাৰ পৰা অকল কাহিনীটো পাবা। ব্যৰ্থতাৰ কাহিনী পঢ়িবা, তেনেহ'লে সফল হোৱাৰ উপায় পাবা। ছাত্ৰ জীৱনত মই বিমানৰ পাইলট হ'ব বিচাৰিছিলোঁ, কিন্তু সেই সপোন পূৰণ নহ'ল। হৈ গ'লো ৰকেট বিজ্ঞানী। জীৱনত সমস্যাৰ প্ৰয়োজন আছে। সমস্যা আছে বুলি সাফল্যৰ আনন্দ ইমান।